টকা মানুহৰ জীৱনৰ আটাইতকৈ বেয়া আৱিষ্কাৰ। দুখীয়া মানুহে টকাৰ কাৰণে হাহাকাৰ কৰে, ধনী মানুহেও টকাৰ কাৰণে হাহাকাৰ কৰে। একমাত্ৰ অসাধাৰণ মানুহে সুখ শান্তিৰ কাৰণে হাহাকাৰ কৰে। ধনী মানুহ হয়তো সুখী হ'ব নোৱাৰে আৰু নিশ্চিতভাৱে দুখীয়া মানুহ কষ্ট পাইছে টকাৰ কাৰণে। টকাই সকলো নিদিয়ে, কিন্তু টকাই বহুত কিবা কিবি দিয়ে। এতিয়া সামাজিক মাধ্যমৰ আটাইতকৈ চৰ্চাৰ বিষয় হ'ল বেংক বেলেঞ্চ। চাওক, মই এটা কথা উপলব্ধি কৰোঁ যে আপোন মানুহবোৰে যদি আপোনাক উৎসাহ দিয়ে, উদগনি জনায় আৰু প্ৰেৰণা দিয়ে, তেন্তে সেই মানুহবোৰে পাহাৰত শিল ভাঙিবলৈ, সুৰংগত কয়লা খান্দিবলৈ, এনেকুৱা ডাঙৰ ডাঙৰ কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে আৰু সাহস কৰে আৰু শক্তি পায়। আৰু এই প্ৰেৰণাই এক অদ্ভুত মানসিক শক্তি দিয়ে। সকলোকে টকা উপাৰ্জন কৰিবলৈ প্ৰেৰণা দিব লাগে, তাত কোনো কথা নাই, আৰু সেইটো কোনো বিতৰ্কৰ বিষয় হ'ব লাগে বুলি মই নাভাবোঁ। কাৰণ টকা উপাৰ্জন কৰিব লাগে হয়, কিন্তু সৎ উপায়েৰে ধৰ্মত থাকি নিজ কৰ্মেৰে টকা উপাৰ্জন কৰিব লাগে। অসৎ উপায় অৱলম্বন কৰি 2 নম্বৰী কাম কৰি কেতিয়াও পইচা উপাৰ্জন কৰিবলৈ আমি যিটো নেক্সট জেনেৰেশ্যন, আমাৰ প্ৰজন্মক কেতিয়াও, আপোনাৰ সন্তানক কেতিয়াও পথ দেখুৱাব নালাগে। সদায় সৎ কৰ্মত থাকি সৎ কামেৰে স্বাৱলম্বিতাৰে টকা উপাৰ্জন কৰিবলৈ প্ৰেৰণা দিব লাগে। জীৱনত এনেকুৱা বহুত মানুহ দেখিছোঁ, হয়তো আপুনিও দেখিছে, যি কেৱল টকা চিনি পায়, মানুহ চিনি নাপায়। ভাতৃ ভগ্নী, পতি পত্নী, বন্ধুত্ব একো চিনি নাপায়, কেৱল টকা চিনি পায়। খাদ্য, বাসস্থান আৰু আশ্ৰয়স্থলৰ বাবে এনে মৌলিক প্ৰয়োজনীয়তা পূৰণৰ বাবে ধন অতি প্ৰয়োজনীয়, কিন্তু স্বাস্থ্য, শক্তিশালী সম্পৰ্ক আৰু সুখ শান্তি কেতিয়াও ধনেৰে কিনিব নোৱাৰি। সুস্থ বেংক বেলেঞ্চে মানুহক কিছু নিৰাপত্তা প্ৰদান কৰে, কিন্তু টকা উপাৰ্জন আৰু জীৱনটো উপভোগ কৰাৰ ক্ষেত্ৰত যিটো ভাৰসাম্য বজাই ৰাখিব লাগে, সেই ভাৰসাম্য আপুনি মই বজাই ৰাখিব লাগিব। কিন্তু এটা কথা আমি মনত ৰাখিব লাগে যে কেৱল টকা উপাৰ্জন কৰা আৰ্থিক লক্ষ্যক যদি আমি সদায় অগ্ৰাধিকাৰ দিওঁ, তেন্তে আমাৰ সুখ শান্তি সদায় অভাৱ হ'ব পাৰে।